তিনিচুকীয়ালৈ ফুৰিবলৈ যোৱা আজি বহুমাহেই হ'ল। আমি আগষ্ট মাহতে গৈছিলোঁ, কিন্তু মোৰ ভিডিঅ' ক্লিপখিনি লৈ থোৱা আছিল যদিও আজিলৈকে ভিডিঅ'খিনি আপলোড দিব পৰা নাই। মানে সময় সুবিধা নিমিলে, আৰু মিলিলেও কেতিয়াবা মোৰ এডিটিং কৰিবলৈ বহুত এলাহ লাগে, আৰু সেইকাৰণে মোৰ ভিডিঅ'বিলাক কণ্টিনিউ কৰা নহয়। কিন্তু আজি ভাবিলোঁ যে ইমান ধুনীয়া ধুনীয়া ঠাই ফুৰি আহিলোঁ, কিন্তু মোৰ ভিডিঅ'খিনি সাঁচি ৰখা হোৱা নাই, গতিকে সাঁচি ৰাখোঁ যাতে ভৱিষ্যতে কেতিয়াবা চাবও পাৰোঁ। সেয়াই আজি গৈ আছোঁ আমি অৰুণাচলৰ নামচাইলৈ বুলি। আৰু আহি থাকোঁতেই পালে বৰষুণে, কিনকিনীয়া বৰষুণ। তাৰ মাজে মাজে আমি গৈ আছোঁ। আমাৰ লগত আছে সৰু বাইদেউ আৰু ভিনদেউ। তেওঁলোকে বাইদেউৰ যি চাকৰি সূত্ৰে ইয়াতে থাকে, গতিকে আমি তেওঁলোক থাকোঁতে ইয়াতে সকলো ফুৰি যাওঁ বুলি আহিলোঁ। ইফালে বাইদেউৰ ল'ৰা পিছফালে এটা আছে, আৰু এইফালে সৰু বাইদেউ, আৰু এইটো সৰুটো ল'ৰা, আৰু আগফালে ভিনদেউ বহিছে। গতিকে এতিয়া ব'লকচোন আমি ক'ত ক'ত যাওঁ সকলো দেখুৱাই যাওঁ আপোনালোককো। এতিয়া আমি আহি পালোঁ অৰুণাচলৰ গল্ডেন টেম্পল। ইয়াতে ভিতৰত কি কি আছে আপোনালোকক সকলো দেখুৱাই যাম। এতিয়া গাড়ী ৰখাই সেয়া নামিলোঁ, কিন্তু ইয়াতো কিনকিনীয়াকৈ বৰষুণ দি আছে, আৰু সেই কুঁহি অকণমান তিতি যাব, গতিকে মোৰ চুৰ্ণিখনে তাইক অকণমান মূৰটো ঢাকি দিছোঁ। তিতি গ'লে আকৌ পটককৈ চৰ্দি তৰ্দি লাগি যাব, সেইটো কাৰণে আহোঁতে অকণমান তাক ঢাকি আনিছোঁ। আৰু এতিয়া ইয়াতে টিকেট কৰিব লাগিব, তাতে টিকেট কৰি আমি এতিয়া সোমাই যাওঁ ভিতৰলৈ। আৰু এতিয়া বৰষুণত তিতি তিতি আহিছোঁ, আৰু ইমানো দবাপিটা বৰষুণ নহয়, চিপচিপীয়াকৈ বৰষুণ দিছে। কিন্তু এইটো পৰিৱেশ ভালো লাগে, কাৰণ গেলা গৰমত থকাতকৈ এনেকৈ অকণমান ঠাণ্ডা পৰি থাকিলে শান্তি লাগে দেহাটো, যিহেতু তেতিয়া বহুত গৰম পৰি আছিল। চাওকচোন ইমান ধুনীয়া সেউজীয়া সেউজীয়া হৈ আছে চাৰিওফালে। বৰষুণ যাক দিয়াৰ পৰা ধৰি বেছি যেন সেউজীয়াটো জিলিকি উঠিছে তেনেকুৱা লাগিছে। এইখিনিতে এটা কথা কওঁ, হয়তো বহুতে জানে যে মিছন চাইনাৰ যিটো দিন জ্বলে ৰাতি জ্বলে গানটো, সেই গানটোৰ শ্বুটিং প্ৰায়খিনি ইয়াতে কৰিছিলে। আৰু মই শ্বুটিঙৰ সকলো প্লেচখিনি দেখাই যাম। ময়ো বহুত এক্সাইটেড হৈ আছোঁ জেগাখিনি চাবলৈ, কাৰণ সেই গানটোত যিখিনি শ্বুটিং প্লেচ সঁচাকৈ বৰ ধুনীয়া আছিলে। এইখিনি তাল গছ চাগে, গছৰ পাতবিলাক কাটি কাটি থৈছে, চব পৰি আছে ইয়াতে। মোৰ যিহেতু ভিডিঅ' কৰা ইমান অভ্যাস নাই, গতিকে একদম মোবাইলটো পিছতহে গম পাইছোঁ ইমান যে কঁপাই কঁপাই ভিডিঅ' কৰিছোঁ, বহুত লৰিলে মোবাইলটো। আৰু এতিয়া আমি আহি এতিয়া ভিতৰৰ ভাগলৈ যাওঁ। ভিতৰৰ ভাগতনো কি কি আছে চাওঁ ব'লকচোন। বাহিৰখনো ইমান পৰিপাটিকৈ থৈছে, একো এটা লেতেৰা নাই, ইমান ধুনীয়া চাফাকৈ থৈছে। বাহিৰটো দেখিয়ে মনটো সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰ ভাগত সোমাইছোঁ। সোমাই যে যিমান ধুনীয়াকৈ সজাই ৰাখিছে মন্দিৰভাগ, আৰু ইমান ক্লিন কৰি থৈছে, একদম দেখি সঁচাই বহুত ধুনীয়া লাগিছে। ইয়াতে এজন পণ্ডিতজী আছিলে, পণ্ডিতজী পিছত গম পাইছোঁ তেওঁ মহিলাহে, কিন্তু দেখাত একেবাৰে গম নাপালোঁ যে তেওঁ মহিলাহে বুলি, পিছত গম পাইছোঁ। আৰু তেওঁ ধুনীয়াকৈ আমাক আশীৰ্বাদ দিলে, ভালো লাগিলে। সদায় তেওঁ নাথাকে, সপ্তাহত 2 নে 3টা দিনতহে আহে মাত্ৰ। আমাৰো ভাগ্য ভাল, তেওঁক লগ পালোঁ। আৰু এইফালে বাহিৰৰ পৰিৱেশটো চাওকচোন, সঁচাকৈ বৰ ধুনীয়া দেই, একদম চব যিখিনি বস্তু আছে চব তাত কালাৰখিনি গল্ডেনেই হয়। আৰু এতিয়া ওলাই দিছোঁ বাহিৰৰ পৰা অলপ দেখাম, কি কি দেখাব পাৰোঁ চাই থাকক। ইয়াত আমি বেছি টাইম কৰিব নোৱাৰোঁ, কাৰণ আমি আৰু বেলেগ এফালেও যাব লাগিব, গতিকে ইয়াত যিমানখিনি পাৰোঁ সিমানখিনিয়ে দেখাবলৈ চেষ্টা কৰিম। থকা গল্ডেন টেম্পল, ইয়াতে জুবিন গাৰ্গৰ মিছন চাইনাৰ যিটো গান, সেই গানটো শ্বুটিং কৰিছিলে, গতিকে শ্বুটিং কৰা জেগাটো মই দেখাই আছোঁ দেই, আপোনালোকক চাই থাকক, ইমান ধুনীয়া চাওকচোন। আমাৰ কুঁহিহঁতৰ কি ফূৰ্তি। এইখিনি ইয়াতে এই মন্দিৰভাগত এটা জেগা শ্বুটিঙত লোৱা নাই, বহুত জেগাতে শ্বুটিং কৰিছে। মই পাছত যেতিয়া গানটো আকৌ চাইছোঁ, তেতিয়া ধৰিব পাৰিছোঁ যে বহুতখিনি জেগা ইয়াৰ পৰা শ্বুটিং কৰিছিলে। গানটো যিহেতু সকলোৱে চাইছে, গতিকে এয়া দেখি সকলোৱে গমেই পাইছে। ইয়াত এভাগ মন্দিৰ নহয়, কেইবাভাগো মন্দিৰ আছে। এতিয়া আমি বেলেগ এভাগত সোমাম,
সকলোতে সোমাবলৈ সময় নহ'ব, বাহিৰে অলপ দেখাইছোঁ। আৰু এতিয়া আৰু এভাগ মন্দিৰৰ ভিতৰলৈ সোমাম বুলি ভাবিছোঁ, গতিকে ব'লকচোন। আমাৰ ফেমিলি পাৰ্টি। এইফালে চাওকচোন, বুদ্ধদেৱক ইমান ধুনীয়াকৈ পানীৰ মাজত মানে সজাই থৈছে, দেখি সঁচাই ভাল লাগিছে। এই শ্বুটিঙত মানে এইখিনি জেগাও আছে কিন্তু দেই, মই পিছত চাইছোঁ। সেয়া আপোনালোকক দেখাই দিছোঁ আৰু কৈও দিছোঁ বাৰু, যিসকলে জানে, বহুতে জানে গানটো যিহেতু চবেই চাইছে, গতিকে সেয়াই এভাগ ইমান ধুনীয়া ডাঙৰ মন্দিৰ। এইকণ জেগাতে শ্বুটিং কৰিছিলোঁ। এতিয়া আমি আন এভাগ মন্দিৰৰ ভিতৰত সোমালোঁ। ইয়াতে আছে, কেইবাভাগো আছে যিহেতু, আৰু ইয়াতো সেয়াই বুদ্ধদেৱক এনেকৈ ধুনীয়াকৈ সজাই ৰাখে। সকলোখিনি মানে ইমান ধুনীয়া পৰিপাটিকৈ থৈছে যে দেখি সঁচাই বহুত ভাল লাগিল। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ, আমি বেলেগ এভাগ ঠাইলৈ যাওঁ। আৰু এতিয়া আহি পালোঁ আমি অৰুণাচলৰ এটা ধুনীয়া জেগা, আপোনালোকক দেখাম দেই। এয়া টুংটাও ৰিজৰ্ট। এইখন হৈছে অৰুণাচলৰ নামচাইত থকা টুংটাও ৰিজৰ্ট। ইয়াতে বহুত ধুনীয়া এটা ঠাই আছে, আপোনালোকক সকলো দেখাম। এয়া এখন নদী, তাৰ ওপৰত এখন ধুনীয়া ৰিজৰ্ট, মানে ইমান ধুনীয়াকৈ দলঙৰ নিচিনাকৈ এয়া বনাই দিছে। আৰু এতিয়া আমি কাপোৰ আনিছিলোঁ, আমি ড্ৰেছ সলাই ল'লোঁ আৰু এতিয়া পানীত অকণ নামোঁ বুলি ভাবিছোঁ, কিন্তু ইমান ঠাণ্ডা। সেইদিনাখন মানে ইমানেই বৰষুণ পৰিছিল, আৰু বৰষুণ পৰাৰ কাৰণে বহুত ঠাণ্ডা পৰিছিল, পানীত নামি থাকিব পৰা নাছিলোঁ। হ'লেও যিহেতু গৈছোঁ, কিন্তু ননমাকৈ কেনেকৈ থাকোঁ, সেয়া অলপ সময় নামিলোঁ। আৰু ইয়াতে যে ভিডিঅ'ত মোৰ কিছুমান বস্তু উঠি গৈছে, কাৰণ ইয়াত অপেনলি মানে চবেই যি টি বস্তু খাইছে, আৰু ইয়াতে মানে যি মন যায় তাকে সেই ইয়াত অৰ্ডাৰ কৰিলে হ'ল, আৰু পানীৰ মাজতে মানে ধুনীয়াকৈ অৰ্ডাৰ লৈ খাব পাৰিব। ইয়াতে খোৱা বোৱা ব্যৱস্থাও আছে, টেবুলো আছে, ইয়াতে বহিও খাব পাৰিব, মানে একদম ধুনীয়া ব্যৱস্থা আছে। ইয়াত কোনোবা আহে যদি আহিব পাৰিব। আৰু ইয়াতে আমি অলপ সময় থাকিলোঁ, আৰু কিন্তু বেছি সময় নাথাকিলোঁ, যিহেতু মই নামি থাকিলে কুঁহিও নামি থাকিব বিচাৰে, সেয়ে মানে মই আৰু কুঁহি অকণ সোনকালে উঠি দিলোঁ পানীৰ পৰা, যিহেতু ঠাণ্ডা পৰিলে আকৌ বেমাৰহে হ'ব, গতিকে আমি দুজনী বেছি সময় নাথাকিলোঁ। ইয়াতে ড্ৰেছ চেঞ্জ কৰি পেলাই ৰুমো আছে, তাত গৈ আমি ড্ৰেছ সলাই ল'লোঁ। তাৰপিছত আমি এতিয়া ভাত অৰ্ডাৰ দিয়া হ'ল। ভাত আকৌ ইয়াত নাখায়, ভাত খাবলৈ বেলেগ এটা জেগা আছে, তাত গৈ আমি ভাত পানী খাই ল'লোঁ। দেখিছেনে কিমান সৰু সৰু কেঁচুৱা লৈও মানুহ ইয়াত আহিছে। ইয়াত বহুত মানুহ হয়, মানে সদায় হয়নে কি নে নাজানো, আৰু আমিতো প্ৰথমবাৰ গৈছোঁ, তেতিয়া কিন্তু বহুত মানুহ আছিলে। আৰু এতিয়া আমি ইয়াত বেছি দেৰি নকৰোঁ, কাৰণ আমি বহুত দূৰ আকৌ যাব লাগিব, আৰু এতিয়া আন্ধাৰ নহয়, মানে সন্ধিয়া হ'বলৈ হ'ল। গতিকে এতিয়া লৰালৰিকৈ ওলাই দিছোঁ। ওলাই আমি আকৌ ৰাতিলৈ ভাত খোৱাৰ নিমন্ত্ৰণ এটা আছে, গতিকে তালৈও যাব লাগিব, ডাইৰেক্ট তালৈকে যাম। গতিকে এতিয়া এয়া টালি টোপোলা ভৰাইছোঁ আৰু গাড়ীত, আৰু এতিয়া টালি টোপোলা ভৰাই মেলি ওলাই গৈ থাকোঁ। এতিয়া মানে চবৰে বহুত ভাগৰ লাগিছে। এইফালে এতিয়া আমি আহি আছোঁ, এইফালে ৰয়িং যায়। ৰয়িং গ'লোঁ, কিন্তু তাত আমি নামিব নোৱাৰিলোঁ, কিয়নো দেখিছে সেয়া বৰষুণ দি আছে। এতিয়া বৰষুণত তিতি নামি আমি কেনেকৈ চাওঁ, গতিকে সেয়া গাড়ী পৰাই আঁতৰে চাই ধুনীয়াকৈ গুচি আহিলোঁ। তাত নমা নহ'লে, আৰু ল'ৰা ছোৱালী লৈ গ'লে তিতি আৰু সেয়া চাই থাকিব নোৱাৰি, বহুত দেৰিও হৈছে যিহেতু। গতিকে এইখিনি ভিডিঅ' মই পিছত মোবাইলত পাইছোঁ, ভিডিঅ'হে কৰিছিলে আগফালৰ পৰা, মানে মোৰ ভিডিঅ' কৰা এনাৰ্জি নাইকিয়া হৈ থাকিলে। ইমান ঘূৰি মানে আকৌ ভিডিঅ' বনাই থাকিবলৈ আৰু মানে এনাৰ্জি নাথাকে গৈ।
আৰু এয়া দেখিছেনে, আমি আহোঁতে আহোঁতে ৰাতি হ'ল। এতিয়া আমি পাইছোঁ ঢলা শদিয়া। সেয়া অলপ অলপকৈ ঢলা শদিয়াখনো ৰাতি আন্ধাৰে মুন্ধাৰে হ'লেও অকণমান উঠাই ৰাখিলোঁ। আৰু এয়া আহি পালোঁ বাইদেউ এজনী ঘৰ, মানে জেঠাই ছোৱালীজনীও ইয়াতে থাকে যিহেতু, তেওঁ ভাত খাবলৈ আমাক নিমন্ত্ৰণ কৰিছিলে আৰু ভাত পানী বনাই ৰেডি কৰিয়ে ৰাখিছিলে। আমি আহিছোঁ, ভাত খালোঁ আৰু তাৰপিছত আৰু ভিডিঅ' বনোৱা নহ'লে, বাইদেউহঁতৰ ৰুমত গ'লোঁ, শুলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।